নমস্কাৰ বন্ধু বান্ধৱীসকল, ঔটেঙাৰ মিঠা আচাৰ বনাবলৈ আজি মই বজাৰৰ পৰা কেইটামান ঔটেঙা কিনি লৈ আনিছোঁ আৰু লগতে আজি মই ঔটেঙা ঢেকীয়াৰে মাছৰ এটা খুবেই সোৱাদ লগা আঞ্জা বনাম বুলি ভাবিছোঁ। ঔটেঙাখিনি মই দীঘল দীঘলকৈ কাটি লৈছোঁ। এইখিনিকে মই আচাৰ প্ৰস্তুত কৰিম। প্ৰথমে মই ঔটেঙাখিনি ভালদৰে ধুই লৈছোঁ। ধুই লোৱা ঔটেঙাখিনি মই প্ৰেছাৰ কুকাৰ এটাত দি দিছোঁ। ইয়াত মই এতিয়া অলপমান পানী দি দিছোঁ আৰু নিমখ এচামুচ দি কুকাৰটো বন্ধ কৰি লৈ 2টা হুইচেল মাৰিব দিম। এতিয়া মই এখন চালনীত ঔটেঙাখিনি নমাই লৈ পানীখিনি শুকাবলৈ ৰ'দত মই 1 ঘণ্টামান থৈ দিম। ৰ'দত 1 ঘণ্টামান সময় চালনীখনত দি থকা সময়ত মই আচাৰৰ বাবে প্ৰয়োজনীয় মছলাখিনি ৰেডি কৰি ল'ম। এতিয়া মই আচাৰত দিবৰ বাবে মছলাখিনি ৰেডি কৰি ল'ম। এয়া মই পেন এখনত ক'লা সৰিয়হ অকণমান আৰু বগা সৰিয়হ আৰু লগতে মিঠি গুটি অকণমান দিছোঁ আৰু দিছোঁ আজৱাইন, চফ অকণমান লৈছোঁ আৰু ক'লা জিৰা আৰু শুকান জলকীয়া 4টা দি দিছোঁ। এনেকৈ মই অকণমান সময় ভাজি ল'ম। এয়া মছলাখিনি মই এতিয়া গ্ৰাইণ্ডাৰত অকণমান সময় পিচি ল'ম। এয়া মছলাখিনি হৈ গ'ল। এতিয়া মই বাতি এটাত উলিয়াই লৈছোঁ। এনেকৈ আধাকৈ পিচি ল'ব। কেৰাহীখন গৰম হৈছে, তেলখিনি দি দিছোঁ। এতিয়া ঔটেঙাখিনি দি দিছোঁ মই। ঔটেঙাখিনি দি মই এনেকৈ ভালদৰে লৰাই ল'ম। প্ৰয়োজন অনুসৰি নিমখ অকণমান দি দিছোঁ। মছলাখিনি দি দিছোঁ। মছলাখিনি দি মই ঔটেঙাখিনি ভালকৈ লৰাই লৈছোঁ। এনেকৈ মই গেছটো ল' ফ্লেমত ৰাখি অকণমান সময় ভাজি লৈছোঁ। তাৰপিছত মই গুড়খিনি ৰুকি দিছোঁ। গুড়খিনি দি মই ঔটেঙাখিনি ভালদৰে ভাজি ল'ম। এয়া মোৰ আচাৰখিনি বহুত ধুনীয়াকৈ ৰেডি হৈ গৈছে। এতিয়া মই আচাৰখিনি ভালে থাকিবৰ বাবে ভিনেগাৰ দিছোঁ 2 সোপা। এয়া মই কাঁচৰ বৈয়াম এটা লৈ আচাৰখিনি কাঁচৰ বৈয়ামটোত দি দিছোঁ। এতিয়া মোৰ আচাৰখিনি ৰেডি হৈ গ'ল। আচাৰখিনি মাজে সময়ে ৰ'দত দিব লাগে। এয়া মই ৰ'দত দি দিছোঁ। এতিয়া মই দুপৰীয়াৰ সাজৰ বাবে ঔটেঙা আৰু ঢেকীয়া মাছৰ লগত বনাম। এয়া মই ঢেকীয়াখিনি বাছি লৈ আছোঁ। ঢেকীয়াখিনি মই এনেকৈ ভালদৰে 2বাৰ ধুই ল'ম। এয়া দীঘলকৈ কাটি লোৱা ঔটেঙা আৰু আলু এটা লৈছোঁ। এইখিনি মই নিমখ অকণমান দি কুকাৰত বইল হ'ব দিম। এটা চিটি দিব দিছোঁ। এটা চিটি দিয়াৰ লগে লগে মই গেছটো অফ কৰি দিছোঁ। এয়া ঔটেঙাখিনি ধুনীয়াকৈ সিজি গৈছে।
এয়া তেলখিনি দি মই পাঁচফোৰণ অকণমান দিছোঁ, জলকীয়া 2টা দিছোঁ আৰু লগতে হালধি দিছোঁ, প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। এতিয়া মই ঢেকীয়াখিনি দি ভাজি ল'ম অকণমান সময়। এনেকৈ অকণমান সময় ভালকৈ ভাজি লৈ ঢেকীয়াখিনি সিজিবলৈ দিম। তাৰপিছত মই ঔটেঙা আৰু আলুখিনি বইল কৰি থৈছিলোঁ, সেইখিনি মই দি দিছোঁ। এতিয়া মই ভালদৰে লৰাই দিছোঁ। এনেকৈ মই অকণমান সময় ৰাখিম। তাৰপিছত মই ভাজি থোৱা মাছখিনি দি দিছোঁ। মাছখিনি দি মই ভালদৰে সিজিবলৈ দিছোঁ। মোৰ ঔটেঙা আৰু ঢেকীয়াৰ ৰেচিপিটো হৈ গ'ল। এয়া চাওকচোন বন্ধু-বান্ধৱীসকল, ঔটেঙা আৰু ঢেকীয়া মই মাছেৰে বনাইছোঁ। খাবলৈ বহুত টেষ্টি হয়। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ এটি নতুন ভিডিঅ' লৈ লগ পাম। বাই বাই।